চাওক দেউতাকৰ চেণ্ডেল পিন্ধিছে আৰু এয়া আমি আহি আছোঁ ডাক্তৰৰ ওচৰলৈ আমাৰ চানভিক আজি ডাক্তৰৰ ওচৰত দেখুৱাবৰ কাৰণে আহি আছোঁ বিশেষ এটা কথাৰ কাৰণে আপোনালোকক কৈ আছোঁ বাৰু জনাই আছোঁ কি কাৰণে আহিছোঁ এয়া চাওক আমি টমটমত আহিছোঁ দেউতাক চানভি আৰু মই ইমান ধুনীয়াকৈ বহি আহিছে আজি আমনি কৰা নাই আজি ভাবিলোঁ আমি টমটমতে যাওঁ মানে বেটেৰী ৰিক্সাতে যাওঁ আৰু আপোনালোকক আমাৰ বেবী গাৰ্লৰ যে একচুৱেলি কথা এটা আজি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আমাৰ চানভিৰ এটা প্ৰব্লেম হৈছিলে মাজতে স্কিনৰ প্ৰব্লেম হৈছিলে যিটো স্কিন ডাক্তৰক দেখুৱালোঁ স্কিন এলাৰ্জি বুলি কয় একজিমা একচুৱেলি একজিমা হয় একজিমাটো আমি কেনেকৈ ভাল কৰিলোঁ একজিমা তাই যেতিয়া হৈছিলে আমি বহুত মেডিচিন ইউজ কৰিলোঁ বহুত কেইজন ডাক্তৰক দেখুৱালোঁ এক মিনিটে বহুত কেইজন ডাক্তৰকে দেখুৱালোঁ কিন্তু তাৰপাছতো তাইৰ ভাল হোৱা নাছিলে লাষ্টত এটা কাম কৰিলোঁ আমি কি নাৰিকল তেল যিটো কৰ্পূৰ বুলি কয় কৰ্পূৰ আৰু পিয়'ৰ যিটো নাৰিকল তেল সেই নাৰিকল তেল আৰু কৰ্পূৰ মিক্স কৰি পেলাই তাইৰ গাত য'ত য'ত হয় য'ত য'ত এলাৰ্জিটো হয় তাত প্ৰায়ে মানে সদায় লগাবলৈ ল'লোঁ আৰু সেইটো কোনো ছাইড এফেক্টো নাই তাৰ আৰু তাই যে খজুৱাই থাকে তাৰপিছত সেই খজুতিটো তাই ভাল পালে তাৰপিছত তেনেকৈ আমি যেতিয়া কণ্টিনিউ কৰোঁতে এতিয়া এটা সময়ত তাই সেইটো নোহোৱা হৈ গ'ল ভাল হৈ গ'ল আপোনালোকৰ যদি বেবীৰ কাৰোবাৰ তেনেকুৱা স্কিনৰ প্ৰব্লেম হৈছে এবাৰ ইউজ কৰি চাবচোন বস্তুটো বেয়া নহয় আৰু আজিতো তাই দাঁতৰ কাৰণে গৈছিলোঁ দাঁত দেখাবৰ কাৰণে দাঁতত একচুৱেলি অলপমান এটা দাঁতত ক'লা ক'লা কৰিছে মানে যিটো আমি খাৰে ধৰা বুলি কওঁ একচুৱেলি যিটো ফ্ল'ৰাইডৰ কাৰণে হয় মেবি পানীৰ কাৰণে হয় বুলিয়ে জানো মই যিমান সম্ভৱ কিন্তু সেইটোৰ কাৰণে গৈছিলোঁ আৰু কি হ'ল ডাক্তৰ আমি হোমিঅ' দেখাম বুলি ভাবিলোঁ হোমিঅ' ডাক্তৰৰ ওচৰত গ'লোঁ যাওঁতে ডাক্তৰজনে চাই পেলাই লগালগ ক'লে যে এইটোৰ কোনো মেডিচিনে কাম নকৰে এইটো নিজে নিজে মানে যেতিয়া দাঁত সৰিব নতুনকৈ যেতিয়া দাঁত ওলাব তেতিয়া আৰু এইটো নহয় আৰু এনেকৈ বহুতৰে হয় বেবীবোৰৰ বহুতৰে হয় মিঠা খালা হয় বা মিঠা খালা বেছি হোৱা বুলি কৈছে দাঁতত যিহেতু লাগি ধৰি থাকে কথাটো কয় নৰ'বা তাৰপিছত সেইটো কাৰণে হয় বুলি ক'লে আৰু আপোনালোকে যদি জানে কোনোবাই জনাবচোন কিহৰ কাৰণে হয় বাৰু আৰু কি কৰিলে ভাল হ'ব আমি একচুৱেলি এলো কৰা নাই এতিয়া আমি হোমিঅ'হে দেখাইছিলোঁ ফাৰ্ষ্ট টাইম আজি গৈছিলোঁ কিন্তু ডাক্তৰজনে তেনেকৈ ক'লে যে এলো কৰিলেও কামত নাহিব এইটো প্ৰব্লেম এইটো এতিয়া এটা দাঁত হৈছে মানে প্ৰায়কেইটা দাঁতেই হৈ যাব আৰু যেতিয়া বয়স হ'ব দাঁত যেতিয়া গজিব এইকেইটা দাঁত সৰি নতুন দাঁত আহিলে তেতিয়া ঠিক হৈ যাব তেনেকৈ ক'লে আপোনালোকৰ কাৰোবাৰ তেনেকুৱা বেবী যদি হৈছে প্লিজ মোক জনাবচোন কমেণ্ট কৰি কি কৰোঁতে ভাল হ'ল ডাক্তৰক দেখাম নে এলো ডাক্তৰক অঁ এইফালে চোন বেবী চানভি হাই কৈ দিয়া অঁ ক'বচোন দেই যে কেনেকৈ কি কৰিলে ভাল হ'ব নে এলোক দেখুৱাম বাকী স্কিনৰ প্ৰব্লেমটোতো গম পাইছে স্কিনৰ প্ৰব্লেম অলপ এক ছেকেণ্ড এই চোন আমাৰ হৈ গ'ল স্কিনৰ প্ৰব্লেমটো তাই তেনেকেই ভাল কৰিলোঁ দেই এই আৰু বাচ্ছা ল'ৰা ছোৱালী যে এটা পিছত এটা প্ৰব্লেম ওলাই থাকে মই একচুৱেলি কি হৈছিলে আমাৰ তাইৰ স্কিনৰ যেতিয়া প্ৰব্লেম হৈছিলে এলাৰ্জি হৈছিলে তেতিয়া তাইক ডাক্তৰৰ তাতটো দেখুৱাইছিলোঁ ভাল নহ'ল তাৰপাছত লাহে লাহে মই এইটো ইউজ কৰিছিলোঁ ভাৰ্জিন কক'নাট অইল পেৰাচুটৰ হয় এইটো আৰু তাৰ লগত কৰ্পূৰ বুলি যিটো আমি কওঁ কৰ্পূৰ এইটো এটা পেকেট কিনিছিলোঁ নাখায় পেলাই দিওঁ এই পেলাই দি পেলাই মুখখন উলিয়াই দিয়া এইটো এই বস্তুটো অলপ গলিয়ে যায় নাৰিকল তেলত ডুবাই দিলে গলি যায় তেলত তেনেকৈ বটলত মই গোটাই এইটো বস্তু পাউডাৰ কৰি লওঁ লৈ নাৰিকল তেলত ভৰাই জোকাৰি দিওঁ জোকাৰি দিলে গলি যায় আৰু এই বস্তুটো আপোনাৰ
সদায় লগাব পাৰি, স্কিনত লগাব পাৰি, চুলিটো লগাব পাৰি, আৰু তেনেকৈ উফিও নাইকিয়া হয় বুলি কয়। কিন্তু মই উফিৰ কাৰণে ইউজ কৰা নাই। তাই যেতিয়া এলাৰ্জি প্ৰব্লেম হৈছিলে, তাই ৰাতি মূৰটো খজুৱাই থাকে, তেতিয়া মই তাই গাটো লগাইছিলোঁ আৰু প্লাছ মই তাই চুলিটো লগাইছিলোঁ। আৰু লগাওঁতে তেনেকৈ কণ্টিনিউ কৰিছিলোঁ, প্ৰায় 1 মাহমান কণ্টিনিউ কৰিছিলোঁ, এদিন এৰি এদিন এনেকৈ লগাওঁ। ৰ'বা, তাৰপিছত লগাওঁতে তাই প্ৰব্লেমটো ভাল হৈ গ'ল। এবাৰ ট্ৰাই কৰি চাব পাৰে ন, যাৰ যাৰ প্ৰব্লেম আছে ট্ৰাই কৰি চাব পাৰে। মই মানে ভাবিলোঁ যে এনেকুৱা প্ৰব্লেম বহুতৰে হয় মাকবোৰৰ সাধাৰণতে। ৰ'ব দেই, এইজনী দুষ্ট কৰি আছে এজনী ছোৱালী। হাই কৈ দিয়া, হাই কোৱা। এইটো লগাইছিলোঁ ন, এইটো কৈ দেখুৱাই দিয়া, এইটো এনেকৈ দিয়া, এইটো। তাৰপিছত তেনেকৈ কৰোঁতে ভাল হ'ল। ভাল হ'ল লগা, ভাল হ'ল বুলি কৈ এনেকৈ থাম্বছ আপ দি দিয়া, এনেকৈ দিয়া, এইটো এটা, সেইটো এনেকৈ দেখুৱাই দিয়া, কৰ্পূৰ কোৱা, কৰ্পূৰ। এইটো তেল, ভাল হ'ল লগা, কোৱা ভাল হ'ল, সেইটো। তেনেকৈ কৰি ইউজ কৰি ভাল কৰিলোঁ আৰু দেই, ৰক্ষা। আৰু তাৰপিছত নহ'লে সেইটোকে লৈ মোৰ বহুত টেনশ্যন হৈ গৈছিলে। আৰু আজি আমাৰ ছোৱালীজনীক মাম্মাম খুৱাই দিলোঁ, কিন্তু এতিয়া পিছত টোপনি ভাঙি গ'ল লগা। টোপনি ভাঙিলে, মাম্মাম অলপ খালে, এতিয়া খুৱাই দিম তাইক। বাই বাই, গুড নাইট এতিয়া, গুড নাইট কোৱা, গুড নাইট কোৱা, গুণগান, বাই বাই, গুণগান। চুমা কাটি দিয়া, এইফালে চাহ হাতাই দিয়া।